ইৰাণ অকলে জানে ইৰাণ অকলে আছে ইজৰাইল আৰু আমেৰিকা দুটা লাগি ইৰাণৰ লগত যুদ্ধ হৈ আছে এইফালে যুদ্ধ হৈছে এইফালে দাম বাঢ়িব ক'ৰবাত সেইটোৱে বুলি আমি শুনি আছোঁ নিশ্চয় যাব প্ৰমোদটো কি আৰু সি নিজৰ দলটো যদি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই যদি কাম কৰা হ'লে হয় সি এজন MCLA হয় বেলেগক দিব পাৰিলে হয় বেলেগক জানাই সি নিজে যাব বুলি আমি শুনাৰ কথা UPPL হিচাপে বেলেগ একজন আৰু ৰাজ্যসভা MP দিব লাগিছিল প্ৰমোদ বড়ো নিজে যাবলৈ কাকো নিদিব বুলি মই নিজে যাম বুলি কৈ লৈছে বুলি আমি শুনি আছোঁ সমৰ্থন দিব নেকি ভোট দিব নেকি আমিতো আমাৰতো তিনিজন MLA ভোট দিয়া নিদিয়া একে না দিলেও এনে জিকি যাব দিলেও একে কথাইটি প্ৰমোদ বড়োৱে আমাৰ অলপ মছলা মছলি দিলে ভাল পাব আমাৰ MLA সকলে নিদিয়ে না সি আপোনালোকৰ কেণ্ডিডেটবিলাক কেতিয়া নাম ডিক্লেয়াৰ কৰিব কেণ্ডিডেট এতিয়া নহয় যেতিয়া নেকি সেই কি কয় ইলেকশ্যন হ'ব বুলি ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ কেণ্ডিডেটবিলাক ঘোষণা নহ'ব আৰু আমি ঠিকো কৰিব পৰা নাই বহুত ঠিক কৰিব লগা বাকী আছে কংগ্ৰেছে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে কংগ্ৰেছ বা BJP বা কোনোবা UPPL ইয়াৰ লগত আমাৰ তুলনা কৰিব নালাগে আমি চাই আছোঁ যোনে পাৰে ইহঁতে কেণ্ডিডেট ডিক্লেয়াৰ দিছে BJPও দিব পাৰে UPPLও দিব পাৰে কংগ্ৰেছো দিব পাৰে AIUDF ৰাইজৰ দল বহুত দল আছে ইহঁতে হয়তো নিজৰ দলৰ ভিতৰত ঠিক ঠাক কৰি পেলাই দিছে কিন্তু আমি বিশেষভাৱে এতিয়া দিব পৰা অৱস্থাত নাই আমি এতিয়া নিদিম সময় আছে প্ৰধানমন্ত্ৰী আগমনৰ লৈ কিমানখিনি আশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে আমি কৈ আছোঁ যে আমাৰ BTC অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আহা মানে আমি বিৰাট লাখি প্ৰধানমন্ত্ৰী এনে নাহে তো BTC তাহাঁতো নিশ্চয় কিবা এটা উপকাৰ দিব এনেতো নাই আপুনি গুৱাহাটীত আহিছে গুৱাহাটীত এনে নাহে ক'ৰবাত কেৰালাত গৈছে কেৰালাত এনে নাযায় ক'ৰবাত বেংগলত গৈছে বেংগলত এনে নাযায় কোন ষ্টেটত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই এনে যোৱাটো আপোনালোকে দেখিছে তাতে যোৱা মানে কিবা উপকাৰ হৈ গ'ল এইটোতো আমি গোটেই বছৰটো দেখি আছে প্ৰাইম মিনিষ্টাৰে য'ত যায় তাতে কিবা একটা উপহাৰটো পায়ে আমি আজিলৈকে মই দেখা নাই কোনোবা ষ্টেটত যোৱাৰ পিছত খালী হাত দি ঘূৰাই অহা নাই এইটো বিতৰ্ক চব দলতে থাকে মই এৰি দিয়া নাই না টংলা এৰি দিছে না কোকৰাঝাৰ এৰি দিছে না কিবা তামোলপুৰ এৰি দিছে মোৰ মুখৰ পৰা আজিলৈকে কোনো ফাইনেল হোৱা নাই আমাৰ মাজত সেইটো সন্দেহ কৰিছে মানুহবিলাক হয়তো BJPয়ে সেইটো বিচাৰিছে সেইটো শুনি আছে ফাইনেল বুলি এইটোৱে ধৰিলে মোৰ মুখৰ পৰা যেতিয়ালৈকে নোলায় এইটো ফাইনেল নহয় ৰাজ্যসভাৰ কি দৰকাৰ আছে BPFৰ কোনো সাংসদ নাই আমাৰ BTC হৈছেতো BTCটোহে মেইন আমি পালেও নাপালেও একো অসুবিধা নাই আমাৰ মেইন সমস্যাটো আছে BTC উন্নতি হ'লে হ'ল দিল্লীত যায় বা দিছপুৰত যায় আমাৰ কি আছে BTC আমি পঠাব লাগে পঠাই দিম বাস ৰাজ্যসভাত দাবী আপোনালোকৰ এজন থাকিব না নাই দাবী আপোনালোকৰ দাবী থাকিব না নাই এটা আসন লাগে বুলি ভালেতো লাগে আলোচনা হোৱা নাই BJPৰ এতিয়া ভালেতো লাগে আমাক